নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ আন এটি ভিডিঅ'লৈ। আজিকালি আমাৰ সকলোৰে বেংক একাউণ্ট আছে। লাগিলে সেয়া যিকোনো বেংকতে হওক, ষ্টেট বেংকতে হওক, লাগিলে ইউকো বেংকতে হওক, এক্সিছ, কানাড়া, PNB হওক বা যিকোনো বেংকতে আমাৰ এটা একাউণ্ট থাকে আৰু সেই একাউণ্টত আমি পইচা ডিপজিট কৰোঁ। আৰু সেই টকা আমি সাধাৰণতে আগৰ দিনত কি হৈছিলে, সেই টকা আমি বেংকত গৈ লাইন পাতি উইথড্ৰৱেল ফৰ্মৰ সহায়ত আমি টকা উলিয়াওঁ। কিন্তু আজিকালি ATM ব্যৱস্থা হ'ল আৰু ATM ব্যৱস্থা হোৱাৰ লগে লগে আমাৰ কাৰণে অতি সহজ হৈ পৰিলে। আমি যিকোনো বেংকত থকা পইচা আমি যিকোনো বেংকৰ ATMত যিকোনো ঠাইতে ATM কাৰ্ডখনৰ সহায়ত আমি উলিয়াবলৈ সক্ষম হৈছোঁ। সেয়া আমাৰ কাৰণে যথেষ্ট সুবিধাজনক হৈ পৰিছে। আৰু বহুতো মানুহে এতিয়া ATM কাৰ্ডৰ পৰা পইচা উলিয়াব জানে, কিন্তু এতিয়াও এনেকুৱা কিছুমান মানুহ আছে যিসকলে ATM কাৰ্ডখন থাকে কিন্তু বেলেগক ATM কাৰ্ডখন দি পঠিয়ায় যে পইচাটো উলিয়াই আনিবলৈ। কিন্তু সেইটো প্ৰকৃততে ভুল। ঘৰৰ মানুহক দি পঠিয়ালে বিশেষ একো অসুবিধা নাই, কিন্তু যদি বাহিৰা কাৰোবাক দি পঠিয়ায় তেতিয়াহ'লে হয়তো সেই মানুহজনৰ টকাকেইটা বা তেওঁ অকণ বিপদত পৰাৰ আশংকা এটা থাকে। গতিকে মই এই ভিডিঅ'টো সেইসকল লোকৰ কাৰণে বনাবলৈ চেষ্টা কৰিছোঁ যিসকল লোকে বৰ্তমান সময়তো বেংকত একাউণ্ট থকাৰ পিছতো বা নিজৰ হাতত এখন ATM কাৰ্ড থকাৰ পিছতো ATMৰ পৰা কেনেকৈ টকা উলিয়াব লাগে সেই বিষয়ে নাজানে। আৰু সেই ব্যক্তিসকলক ATMৰ পৰা পইচা উলিয়াবলৈ কেনেকৈ উলিয়াব লাগে সেই বিষয়টো মই দেখাবৰ কাৰণে, এটা ভিজুৱেল সহকাৰে মই দেখাবৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। গতিকে আশা ৰাখিছোঁ আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু এই ভিডিঅ'টোৰ পৰা কিবা এটা নিশ্চয় আপোনালোকে শিকিবলৈ পাব। আৰু সেই আশাৰে মই ভিডিঅ'টো বনাইছোঁ আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা ৰাখিছোঁ। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো এটা ATM। আপোনালোকক যিটো ATMৰ যোগেদি আজি কেনেকৈ নিজৰ টকা উলিয়াব পাৰি শিকাম। আৰু ইয়াৰ বাবে আপোনালোকক লাগিব এখন ATM কাৰ্ড আৰু সেই ATM কাৰ্ডখনৰ যি 4 ডিজিট চিক্ৰেট নাম্বাৰ। প্ৰথমে আপোনালোকে এনেকৈ নিজৰ ATM কাৰ্ডখন এই কাৰ্ড চিনেৰে দেখুওৱা ঠাইডোখৰত সোমোৱাই দিব লাগিব। ইয়াৰ পিছতে আপোনালোকৰ ডিছপ্লেত ওলাব হাই প্লিজ ডু নট ৰিমুভ ইয়'ৰ চিপ কাৰ্ড, লিভ ইয়'ৰ কাৰ্ড ইনচাৰ্টিং ডিউৰিং দ্য এণ্টাৰ ট্ৰেঞ্জেকশ্যন বুলি ওলাব। আৰু ইয়াৰ অৰ্থটো হ'ল যে সম্পূৰ্ণ ট্ৰেঞ্জেকশ্যন প্ৰক্ৰিয়াটো সম্পূৰ্ণ নোহোৱালৈকে আপোনালোকে ATM কাৰ্ডখন তাৰ পৰা উলিয়াই আনিব নোৱাৰিব। ইয়াৰ পিছতে দেখাব ইয়'ৰ ট্ৰেঞ্জেকশ্যন ইজ বিং প্ৰচেছ, প্লিজ ৱেইট। আপোনাৰ ট্ৰেঞ্জেকশ্যন প্ৰক্ৰিয়াটো হৈ আছে, তাৰ বাবে আপোনাক খন্তেক সময় ৰ'বলৈ কৈছে। আৰু ইয়াৰ পিছতে আপোনাৰ ভাষা বাছনি কৰিবলৈ আহিব আৰু সেই ভাষাটোত আপোনালোকে বাছনি কৰিব পাৰিব ইংলিছ, অসমীয়া বা হিন্দী বা বেলেগ ATMত বেলেগ ভাষাও থাকিব পাৰে। আপোনালোকে যিকোনো এটা ভাষা চিলেক্ট কৰিব। মই বৰ্তমান ইংলিছ ভাষাটোকে চিলেক্ট কৰিছোঁ। আৰু ইয়াৰ পিছতে আপোনালোকক যিকোনো দুটা সংখ্যা ইয়াত দিবলৈ ক'ব। আপোনালোকে বেলেগ সংখ্যাও দিব পাৰে বা ইয়াত 25 দেখা আছে, আপোনালোকে সেইটোও দিব পাৰে বা বেলেগ যিকোনো দুটা সংখ্যা আপোনালোকে টিপি দিলেই হ'ব। মই 25 এই সংখ্যা দুটাকে টিপি দিছোঁ। ইয়াৰ পিছতে আপোনালোকৰ 4টা অংকৰ পিন নাম্বাৰটো দিবলৈ ক'ব, যিটো আমাৰ চিক্ৰেট নাম্বাৰ বুলি কওঁ আমি। সেই 4টা সংখ্যাৰ পিন নাম্বাৰটো আপোনালোকে টিপি দিব লাগিব। পিন নাম্বাৰটো দিয়াৰ পিছতে ইয়াত আপোনালোকক দেখাব যে ৰেজিষ্ট্ৰেশ্যন, মিনি ষ্টেটমেণ্ট, ছাৰ্ভিচ, কুইক কেছ, বেংকিং, বেলেঞ্চ এনকুৱাৰী আৰু ট্ৰেন্সফাৰ। ইয়াৰ ভিতৰত আপোনালোকে যিটো কামৰ বাবে ATMখন ব্যৱহাৰ কৰিছে আপোনালোকে সেইটোৱে বাছনি কৰিব। এতিয়া যিহেতু মই কেছ উইথড্ৰৱেল কৰিম, গতিকে মই বেংকিংটো ইয়াৰ পৰা বাছনি কৰিছোঁ। বেংকিংটো বাছনি কৰাৰ পিছতে ইয়াত আপোনালোকক দেখাব ডিপ'জিট, পিন চেঞ্জ, আদাৰ্ছ, ফাৰ্ষ্ট কেছ, উইথড্ৰৱেল, বেলেঞ্চ ইনকুৱাৰী, এনেদৰে মেছেজ কেইটামান ডিছপ্লে কৰিব। ইয়াৰ ভিতৰত এতিয়া যিহেতু মই কেছ উইথড্ৰৱেল কৰিম, গতিকে মই উইথড্ৰৱেল অপশ্যনটো বাছনি কৰিম। উইথড্ৰৱেল অপশ্যনটো বাছনি কৰাৰ পিছতে আপোনালোকৰ ইয়াত দেখাব যে আপোনালোকৰ একাউণ্টটো চিলেক্ট কৰিব লাগিব। আপোনালোকৰ একাউণ্টৰ টাইপটো কি, KCC হয় নে, কাৰেণ্ট হয় নে, ছেভিংছ হয়। যিহেতু মোৰ ইয়াত একাউণ্টটো ছেভিংছ হয়, গতিকে মই ছেভিংটো এবাৰ বাছনি কৰি দিছোঁ। ইয়াৰ পিছতে ডিছপ্লেত দেখাব যে আপোনালোকে যিটো পৰিমাণৰ টকা উলিয়াব বিচাৰিছে সেই পৰিমাণটো ইয়াত দিবলৈ দিব। টকাৰ পৰিমাণটো দিয়াৰ পিছত ইয়েছ টিপি দিব। আৰু ইয়াৰ পিছতে আহিব যে ইয়'ৰ ট্ৰেঞ্জেকশ্যন ইজ বিং প্ৰচেছ, প্লিজ ৱেইট। অৰ্থাৎ আপোনাৰ ট্ৰেঞ্জেকশ্যনৰ কামটো চলি আছে, গতিকে আপোনাক খন্তেক সময় ৰ'বলৈ কৈছে। আৰু এই যে তলত দেখিছে কেছ ইন অব্লিক আউট, এই মই দেখাই দিছোঁ এই গোল চিনৰ মাজত যিডোখৰ ঠাই দেখাইছে, ইয়াৰ পৰাই আপোনালোকৰ টকাটো ল'ব পাৰিব। অৰ্থাৎ ইয়াতে আপোনালোকৰ টকাটো দেখাব, আপোনালোকে তাৰ পৰা টকাটো উলিয়াব পাৰে। বা ATM লৈ পেলাই টকা উলিওৱা ঠাইডোখৰ অলপ বেলেগ বেলেগ হ'ব পাৰে। আৰু ইয়াৰ পিছতে দেখাব উড ইউ লাইক ডিছপ্লে দ্য বেলেঞ্চ অন দ্য স্ক্ৰীন। অৰ্থাৎ আপোনালোকৰ একাউণ্টত যিটো পইচা থাকি গৈছে, আজি পইচাটো উলিওৱাৰ পিছত যিটো পইচা থাকি গৈছে, সেই পইচাটো স্ক্ৰীনত দেখাবলৈ ATM মেচিনটোৱে পাৰ্মিশ্যন বিচাৰিব। আপোনালোকে যদি ইয়েছ দিয়ে তেন্তে আপোনালোকৰ বেলেঞ্চটো চাব পাৰিব আৰু ন' দিলে চাব নোৱাৰে। ইয়াৰ পিছতে দেখাব ট্ৰেঞ্জেকশ্যন কমপ্লিট। অৰ্থাৎ আপোনাৰ হাতত টকা আহিলে যেতিয়া আমাৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটো ইতিমধ্যে সম্পূৰ্ণ হৈ গৈছে। আৰু ইয়াত দেখাই দিব আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছ দেখাব যে ট্ৰেঞ্জেকশ্যন টাইপ উইথড্ৰৱেল, এমাউণ্ট 2000 আৰু একাউণ্ট টাইপটো কি ছেভিংছ, এনেদৰে আপোনালোকে ইয়াত দেখাই দিব। আৰু ইয়াৰ পিছতে আপোনালোকে কি কৰিব পাৰিব, আপোনালোকৰ ATM কাৰ্ডখন তাৰ পৰা সংগ্ৰহ কৰিবলৈ দিব।
আৰু আপোনালোকে এটিএম কাৰ্ডখন তাৰ পৰা উলিয়াই ল'ব। তেন্তে বন্ধু বান্ধৱীসকল, আশা ৰাখিছোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকে নিশ্চয় এটিএমৰ পৰা কেনেদৰে টকা উলিয়াব পাৰি সেই বিষয়ে জানিব পাৰিলে। গতিকে ভিডিঅ'টো যদি ভাল পাইছে নিশ্চয় এটা লাইক মাৰি দিব, আৰু যদিও কিবা কাৰণত ভিডিঅ'টো বেয়া পাইছে তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত জনাব যে ভৱিষ্যতে সেইখিনি মই উন্নত কৰিবলৈ চেষ্টা কৰিম। আৰু যিসকল লোকে বৰ্তমানো এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ।